ক্ষতি হলে মাথুখিয়াই আওৰা হালধীয়া আবেশতে আছে যি সৃজনী বতাহৰে তুচতনিত মই হওঁ অবিনাশী অগ্নি 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 তুমি দেখোন আজি একো খোৱাই নাই কি খাবা খোৱা মই বনাই দিওঁ মোৰ একো খাবলৈ মন নাই আৰু মোৰ কাৰণে কোনে ইমান চিন্তা কৰিব নালাগে তুমি কলে চিন্তা নকৰিম নে কিয় খং কৰিছানো মইনো কাক খং কৰিব পাৰো আনৰ কথা নাজানো কিন্তু মই দুখ কৰিলে মোক খং কৰিব পাৰা আজিতো মই একো দুখ কৰাই নাই কিয় খং কৰিছ কিনো খং কৰাৰ কথা কৈ আছা আমনি পাইছা যদি যোৱা না সেইদিনা কি জানি মোৰে দিন বেয়া আছিল হয় দিয়া মাইনা তই মই কিয় মোক দেখি তই ভাল পোৱা নাই কিয় তেনেকৈ কৈছ মইহে জানো তোক দেখি মোৰ মনটো কিমান ভাল লাগিছে আহ জানো তই মোক বেয়া পাই আছ ন সৰি প্লিজ মোক ক্ষমা কৰি দে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল হ'ব এতিয়া ক্ষমা খুজিব নালাগে তোৰ মোলৈ মৰম থকাহেঁতেন তই ঘৰলৈ গলিহেঁতেন তথাপি মই আহিছো কাৰণ মই তোৰ দৰে নহয় তই মোক ভাল পাৱ সেইকাৰণেতো আহিছ হয়নে ভিনদেউৰ বাৰ্থডে বাবে মই কালি আহিম বুলি ভাবিও নাহিলো আজি আৰু আহি গল কাৰণ দেৱে মোক বহুত জোৰ কৰি মাতিছে দেৱে মাতিছে হয় নেকি বাৰু যে কি নহওক দে আহিছ যে ভালেই হৈছে বল এতিয়া ৰুমলৈ যা ঋতু তুমি কিয় এনেকুৱা কৰিছা এই সময়ত এটলিষ্ট তুমিতো মোক বুজিব চেষ্টা কৰিব লাগে মানিছো আয়ুষ দাই তোমাৰ দাদাক অপমান কৰিছে তাৰ মানে কি মই এতিয়া আয়ুষ দাদাৰ ওপৰত প্ৰতিশোধ ল'ম কথাবোৰ এনেকুৱা নহয় ঋতু তুমি যদি ইমান এগ্ৰেছিভ বিহেভ কৰা মই কিন্তু তোমাক পাহৰিবলৈ বাধ্য হ'ম আৰে বুজা না প্লিজ দাদা সেইটো ফোন কৰি কি কৈ আছে বিয়াৰ কাৰণে জোৰ দি আছে ন চাও ফোনটো দে 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 নাই দাদা তেনেকৈ একো কথা কোৱা নাই মই সকলো কথা শুনিছো সকলো বুজিছো সিও নিবিড়ৰে ভায়েক ন বিয়াৰ বাবে ধমকি দি আছে চাগে তোক ৰতাক আজি মই দাদা দাদা শুনাচোন দাদা নাই সৰু দাদাকে ক
তৃপ্তিটো আহিল এতিয়া গেমটো কেনেকে খেলা যায় বৌ মোক খুলিব আৰম্ভ কৰিছেই যেতিয়া দাদাৰ মূৰত কথাবোৰ সোমাবলৈ বৰ বেছি সময় নালাগিব মানে হাতত সময় ডাকৰ প্ৰিয়াৰ মুখ বন্ধ হৈ যাব কাৰণ যিখন জাল পেলাইছো তাই অটমেটিকলি দাদাৰ পৰা আঁতৰ হৈ যাব এতিয়া ভয় কেৱল বৌৰ পৰা হৰদা কি হ'ল ভণ্টি তই কান্দিছ যে কি হৈছে কচোন ডাঙৰ প্ৰব্লেম এটা হৈছে অলপ আগতে ডাঙৰ দাই মোৰ বৰ ভয় লাগিছে যদি ঋতুৰ কিবা এটা হয় তই কান্দিবিচোন কান্দিবি মই থাকোঁতে তোৰ আৰু ঋতুৰ একো হ'বই নিদিওঁ এই দাদাই তোৰ লাইফ স্পইল কৰিবলৈ উঠিবই লাগিছে মই এতিয়াই নিবিদাক ফোন কৰি জনাই দিওঁ নিবিড় আৰু ভায়েকক আজি মাৰিয়ে পেলাম আছে আগতে মোৰ পিছত পৰিছিলে এতিয়া মোৰ ভণ্টিৰ পিছত পৰে সিহঁতে দেখাই আছো আজি তহঁতক মই হলেও তই মোক চৰ মাৰিব নালাগিছিল এবাৰতো মোৰ কথা শুনিব লাগিছিল কৈছোৱে দেখোন মোৰ ভুল হৈ গল বুলি হ'ব দে মাইনা ক্ষমা কৰি দে খং কৰি নাথাকিবি আচলতে মায়ে সেইদিনাখন কথাটো তেনেকৈ ৰিয়েক্ট কৰিলে যে কথাবোৰ শুনি মই কি কৰো ক'ত যাওঁ একো গমেই নাপালো হ'ব দে আন্টিক দুখ দিব নালাগে আন্টিয়েতো নিজৰ ভুল বুজি পাই দেৱৰ হতুৱাই চৰি কৈছে তইতো এবাৰো চৰি কোৱা নাছিলি ফোন কৰিছিলোৱে দেখোন তই ৰিচিভে নকৰিলি ঘৰলৈতো এবাৰ যাব পাৰ এই আৰামৰ জীৱন এৰি ক'ত যাবি মাইনা তই কি মোক কথা শুনাবলৈ আহিছ মই তোৰ বাবে ইয়ালৈ অহা নাই দেৱ আৰু মোৰ ফ্ৰেণ্ডশ্বিপৰ বাবে আহিছো মাইনা মাইনা তই দেৱৰ পৰা আঁতৰত থাকিবি তাৰ লগত বন্ধুত্ব কৰাৰ দৰে ভুল নকৰিবি কিয় তোৰ কি প্ৰব্লেম হৈছে দেৱ আৰু মোৰ ফ্ৰেণ্ডশ্বিপক লৈ তই নাজান মাইনা দেৱ কিমান বদমাছ সি তোৰ পৰা সুবিধা ল'ব বিচাৰি আছে বা হ'ব মই এতিয়া সৰু ছোৱালী হৈ থকা নাই যে তই যি কবি তাকেই মানি ল'ম ক'ত আছ আৰু ক'ত আছে তোৰ এই ভাইটো ওলা আপুনি এনেকৈ অভদ্ৰ মানুহৰ দৰে আচৰণ কিয় কৰিছে এইখন ভদ্ৰ মানুহৰ ঘৰ গতিকে নিশ্চয় তই মোক এতিয়া ব্যৱহাৰ শিকাবি এই নিবিড় ফুকনৰ চোৱা চেলেকাটো নহয় জানো তহঁত কিমান সভ্য সেইটো মই জনা আছো মুখ চম্ভালি কথা কওক নকওঁ
ছোৱালী হৈ থকা নাই যে তই যি কবি তাকেই মানি ল'ম। তোক মই কেনেকৈ বুজাও? হ'ব, বুজাব নালাগে। মই দেৱৰ বিৰুদ্ধে এটা কথাও শুনিব নিবিচাৰো। তোৰ আৰু তাৰ মাজত যে মতানৈক্য হৈ আছে মই ভালদৰে জানো। সি যদি বেয়া হলহেঁতেন সেইবোৰ কথা সি মোক কেতিয়াও নকলেহেঁতেন। তাৰমানে তই এতিয়া মোতকৈও তাকহে বেছি বিশ্বাস কৰ। হয়তো কৰো, কাৰণ তই মোৰ বিশ্বাস হেৰুৱাই পেলাইছ। মাইনা, মই তোৰ বায়েৰো হয়। আৰু দেৱ কি হয় তোৰ? দেৱ হা কি হয়? সি মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু ফিউচাৰত আন কিবাও হ'ব পাৰে। মানে 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 বা মই কাকো ভয় কৰা বিধৰ মানুহ নহয়। আহক আয়ুষ, চাওঁ সি কিনো কৰিব পাৰে। আৰে মই থাকোতে কোনেও মোৰ ভাইটিৰ চুলি এডালো লৰাব নোৱাৰে। তুমি বিয়াক চিন্তা কৰিবলৈ মানা কৰা। ভাইটিৰ বাবে মই আছো। বিবিৰ ফুকন! ক'ত আছ? আৰু ক'ত আছে তোৰ এই ভাইটো? ওলা! আপুনি এনেকৈ অভদ্ৰ মানুহৰ দৰে আচৰণ কিয় কৰিছে? এইখন ভদ্ৰ মানুহৰ ঘৰ, গতিকে নিশ্চয় তই মোক এতিয়া ব্যৱহাৰ শিকাবি। এই নিবিড় ফুকনৰ চোৱা চেলেকাটো নহয় জানো? তহঁত ইমান সভ্য সেইটো মই জনা আছো। মুখ চম্ভালি কথা কওক। নকওঁ। কি কৰিবি বে? হা? তোৰ অকাত কি? তোৰ লগত মই ইয়াতে মুখৰ চুপতি কৰিব অহা নাই। যা মাত তাক। আৰু সেই ঋতুক ৱেলকাম। ৱেলকাম মিষ্টাৰ আয়ুষ বৰুৱা। ফাইনেলি তুমি মোৰ ঘৰলৈ আহিব লগা হলেই। আৰে সংগ্ৰাম, তুমি এইবোৰ কি কৰিছা? তুমি দেখোন জানাই মোৰ ঘৰলৈ অহা আলহীক মই কেতিয়াও অপমান নকৰো। আৰে তেখেতক সসন্মানে বহুৱাৰ ব্যৱস্থা কৰা। তোৰ এই নাটক বন্ধ কৰ। মই তোৰ এই ঘৰত বহিবলৈ অহা নাই। কুল নাপায়, নাপায় নহয় হবলগীয়া সম্বন্ধীয় মানুহৰ লগত এনেকৈ কথা পাতিবলৈ। তই তাইক আমনি কৰা মই নিজ কাণেৰে শুনিছো। তাই এতিয়া তোৰ পৰা আঁতৰি যাব বিচাৰে, কাৰণ তাই তাইৰ ভুলবোৰ বুজি পাইছে। কওকচোন কি কথা? বৰুৱা কথা মানে আচলতে আয়ুষৰ লগতহে আছিল। কাইলৈৰ পৰা ফোন কৰি আছো, কিন্তু আয়ুষক পোৱা নাই। এই ইয়ালৈ আহিলো। হয় নেকি? আয়ুষৰ কিবা বেমাৰ আজাৰ হৈছে নেকি? নাই নাই, ভালেই আছে। আচলতে এই দুদিনমান ঘৰুৱা কামত অকমান ব্যস্ত আছে, সেইকাৰণে হয়তো ফোন ৰিচিভ কৰা নাই। কওকচোন কি কথা, মোকেই কওক। মই তোমাৰ হবলগীয়া জোঁৱাই দাদা।
পাহৰিলা নেকি? সম্বন্ধ মাই ফুট। তোৰ দৰে মানুহৰ ঘৰত মই মোৰ ভণ্টিক বিয়া দিয়াটোতো দূৰৰে কথা, এইখন ঘৰত মই তাইক ভৰি দিবলৈ নিদিওঁ। অ' ৰিয়েলি? তোৰ ভাইৰক বুজাই দিবি, সি যেন প্ৰিয়াক আৰু লগ নকৰে। আৰু যদি প্ৰিয়াই লগ কৰে? কেতিয়াও নকৰে। তোৰ সেই ভাইৰেহে প্ৰিয়াক জোৰ কৰি থাকে, আৰু তাই তাক দূৰ হবলৈ ৰিকুৱেষ্ট কৰাৰ পিছতো ফোন কৰি বাৰে বাৰে আমনি কৰি থাকে। চানিবি, তই জানো মই কথা পতাত বেছি বিশ্বাস নাই, তথাপি লাষ্ট ৱাৰ্ণিং, সি যাতে আৰু প্ৰিয়াক কেতিয়াও আমনি নকৰে। মই প্ৰিয়াক আমনি কৰা নাই, মই তাইক ভাল পাওঁ আৰু তাইও মোক ভাল পায়। আপোনাৰ কাৰণেহে তাই এতিয়া হতাশ হৈ পৰিছে। ঐ মনে মনে তই তাইক আমনি কৰা মই নিজ কাণেৰে শুনিছো। তাই এতিয়া তোৰ পৰা আঁতৰি যাব বিচাৰে, কাৰণ তাইৰ ভুলবোৰ বুজি পাইছে। ভাল পোৱা কেতিয়াও ভুল হ'ব নোৱাৰে। প্ৰিয়াই আপোনাক কিমান ভাল পায় আৰু আপুনি কি কৰিছে? মই যি কৰিব লাগে মই তাকে কৰি আছো। তই মাত্ৰ এটা কথা মনত ৰাখ, আৰু যদি তই প্ৰিয়াক ফোন বা লগ কৰিব চেষ্টা কৰ, তেতিয়া মই তোক তোৰ ককায়েৰে ভালকে জানিব যে মোৰ ভণ্টিৰ কাৰণে মই এক্সট্ৰিম লেভেলত যাব পাৰো। আয়ুষ, আয়ুষ, তুমি মোৰ সন্মুখত মোৰ ভাইটিক ধমকি দিছা, কিন্তু চাবা মোৰ ভাইটিৰ যদি কিবা এটা হবলগীয়া হয়, তোমাৰ ভণ্টিও কিছু বাচি নাযাব। গতিকে মোৰ ভাইটিক ৱাৰ্ণ কৰাৰ আগতে তুমি তোমাৰ ভণ্টিক সোধাগৈ তাই আচলতে বিচাৰে কি। আয়ুষ দা, আপুনি যিমানেই বাধা নিদিয়ক কিয়, প্ৰিয়াক মই নিজৰ কৰিমেই। ঐ ঋতু, তুমি ভিতৰত যোৱা। এই মগজ বেয়া মানুহৰ লগত লাগিব নালাগে। যা ভাইটি, ভিতৰলৈ যা। দাদা ককায়েৰে ভয় খাইছে তোৰ, ভাল লাগিছে চাই। এইটোৱে, এই ভয়টো যাতে থাকে থাকে থাকে। কওকচোন কি কথা? ঘৰুৱা কথা মানে আচলতে আয়ুষৰ লগতহে আছিল। কাইলৈৰ পৰা ফোন কৰি আছো, কিন্তু আয়ুষক পোৱা নাই। সেই ইয়ালৈ আহিলো। হয় নেকি? আয়ুষৰ কিবা বেমাৰ আজাৰ হৈছে নেকি? নাই নাই, ভালেই আছে। আচলতে এই দুদিনমান ঘৰুৱা কামত অকমান ব্যস্ত আছে, সেইকাৰণে হয়তো ফোন ৰিচিভ কৰা নাই। কওকচোন কি কথা, মোকেই কওক। ঘৰুৱা সেই যে গাঁওখনৰ ৰাস্তাৰ কামৰ দায়িত্বটো আয়ুষে লৈছিল। তাত অলপ সমস্যা হৈছে। সমস্যা? সমস্যা আকৌ কি হ'ল? বতাহৰে উচতনিত মই হওঁ অবিনাশী।